স্বাগতম জনাইছোঁ ৰিংকি মনিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি কৈ সময় পোৱা নাই। এতিয়া এই ভিডিঅ'টোৱে 2টামান বাজিছে, এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া মূলা শাক ভাজিম। শাকখিনি কাটি অলপ সময় পানীত তিয়াই থৈ দিছোঁ। ৰাস্তাৰে এটা বেপাৰী গৈছিল শাকৰ, তাৰ পৰা দুমুঠা ৰাখিলোঁ, ভাবিলোঁ এইখিনি ভাজোঁ। মই ইমান খাই ভাল নাপাওঁ, হাজবেণ্ডে ভাল পায়, সেইকাৰণে ৰাখোঁ আৰু মাজে মাজে ৰাখি তেওঁক ভাজি দিওঁ। মোৰ শাক ভাজি ৰেডি হৈ গ'ল। কৃষ্ণাংগীও টোপনি গ'ল, মই ভাতটো খাই ল'লোঁ দুপৰীয়া। এয়া হৈ গ'ল। কৃষ্ণাংগীৰ কাৰণে বনাব লৈছোঁ খিচাৰি। দাইল বেছিকৈ দিছোঁ, চাউল কেইটামান দি এইখিনি তাইৰ কাৰণে খিচাৰি বনালোঁ। ঘৰতে দি দিলোঁ খিচাৰিখিনি। বেপাৰী এজন আহিছিল, তাৰ পৰা ৰাখিলোঁ ধনিয়া আৰু এইফালে জলফাই। এইখিনি আচাৰ বনাম। কৃষ্ণাংগীয়ে বাস্কেটৰ পৰা কাপোৰবিলাক উলিয়াই পেলাই আছে। এইজনী আমাৰ বদমাছ কৃষ্ণাংগী। কৃষ্ণাংগীৰ খিচাৰি ৰেডি। ইয়াত অকণমান নিমখ আৰু অকণমান ঘিউ দিছোঁ, বেলেগ একো দিয়া নাই। হুইচেলটো ঠাণ্ডা হোৱাৰ পিছত এইখিনি দিয়ক, এবাৰ উতলাই দিছোঁ। এতিয়া তাইক খুৱাই দিম যিখিনি খায়। কৃষ্ণাংগীয়ে খেলি আছে অকলে অকলে। মামা 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 এসা কলি যা। এতিয়া বনাম বেঙেনা আৰু আলু বিলাহীৰ চব্জি। মই এইখিনি কাটি লওঁ। অকণমান তেল দি বেঙেনা আৰু আলুখিনি অলপ সময় ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া এইখিনি নমাই ইয়াতে তেল দি আদা নহৰু পিঁয়াজ বিলাহীখিনি ভাজি ল'ম। এইখিনি মই নমাই লওঁ। এইফালে কৃষ্ণাংগীয়ে বাজনা বজাই আছে, দেখিছেনে? মুখত দুখ পাই যাবা, নাখায়। হৈ গ'ল এইটো বজোৱা। হেমা পাপা আছে, দেখিছেনে? পাপা বুলি কোৱাৰ লগে লগে হেমা পাপা আছে। কৃষ্ণাংগীয়ে বাজনা বজাই আছে, মই ভাত বনাই আছোঁ। আহা নাই, আহিব আহিব। এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত ভাজি ৰখা আলু আৰু বেঙেনাখিনি দি দিলোঁ। অলপ সময় ভাজি থাকিম। সেইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াত অকণমান পানী দি আলুখিনি সিজিব দিম। মই অকণমান পানী দি দিলোঁ। এতিয়া আলুখিনি সিজিব ৰাখি দিম। এতিয়া ইয়াতে অকণমান বইল কৰা মুগৰ দালি দি দিছোঁ। কেমেৰাটো অফ হৈ থাকিল, সেইখিনি মই তুলিব নাপালোঁ। আজি এনেকৈ খাই চাওঁ কেনেকুৱা লাগে। এতিয়া পানীখিনি উতলি শেষ হ'বলৈ ৰাখি দিছোঁ। আলুখিনিও সিজি যাব, পানীখিনিও শেষ হৈ যাব। ধনিয়াখিনিও দি দিলোঁ। মুগৰ দালিখিনি দিয়াৰ কাৰণে চব্জিখন ক্ৰিমি ক্ৰিমি টেক্সচাৰ এটা আহিছে। এয়া চব্জি ৰেডি। ঠাণ্ডা হ'লে আৰু অলপ শুকাই যাব, সেইকাৰণে এনেকুৱাতে নমাই দিছোঁ। চব্জিখিনি বাতি এটালৈ নমাই ল'লোঁ। আপোনালোকে এনেকৈ খাই চাবচোন, মুগৰ দাইল মিক্স দি বেঙেনা আৰু আলুৰ চব্জি। মই আগতে খাইছোঁ, খাই ভালেই লাগিলে, সেইকাৰণে আপোনালোককো আজি ৰেচিপিটো দি দিলোঁ। এয়া কৃষ্ণাংগীলৈ বনাই আছোঁ ওটছ। তাইক এতিয়া ওটছে খুৱাই দিম, যিহেতু দুপৰীয়া খিচাৰি বনাই খুৱাইছিলোঁ, সেইকাৰণে। আপোনালোকক কাইলৈ লগ পাম। ভালদৰে পঢ়োৱাই নাই, আজি পিছদিনাখন হয়, তো মই দেখাবলৈ চেষ্টা কৰিম মইনো ৰাতিপুৱা সময়খিনিত কি কৰোঁ। কৃষ্ণাংগী শুই নুঠোতে এতিয়া কামখিনি কৰি লওঁ। মই ভাবিলোঁ অকণমান খোজকাঢ়ি আহোঁ, যিহেতু শুই উঠিয়ে কাম কৰিব মন নাযায়, সেইকাৰণে। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এয়া বাহিৰৰ দৃশ্য। ভালদৰে পোহৰ হোৱাই নাই, 5:20 হৈছে। গৰমৰ দিনতো সোনকালেই পোহৰ হৈ যায়। এতিয়া যিহেতু ঠাণ্ডা পৰিছে, সেইকাৰণে পোহৰ হওঁতে দেৰি লাগে। বাচনখিনি ধুই লওঁ। কালি যে ৰাখিছিলোঁ জলফাইখিনি, এইখিনি ধুই কুকাৰত অলপমান বইল দি ল'ম। মই এইখিনি ধুই লওঁ। কুকাৰত দি দিলোঁ। এতিয়া উঠাই দিলোঁ, চিটি যাবলৈ নিদিওঁ।
চিটি গ'লে বেছিকৈ গেলি যাব যে এনে অলপমান মানে বইল হোৱাৰ পিছতে নমাই দিম আৰু কৃষ্ণাংগিলৈ বনাব লৈছোঁ উখোৱা চাউলৰ পিঠাগুড়ি সেইকাৰণে ৰাতিপুৱাই ৰাতিপুৱাই চাউলখিনি ধুই টুকি থৈ দিওঁ চাউলখিনি ধুই লৈ এনেকৈ ৰাখি থৈ দিছোঁ এইখিনি ৰ'দত শুকুৱাব লাগিব জলজলীয়া হোৱাকৈ নহ'লে পিঠাগুড়িখিনি বেয়া হৈ যাব যে সেইকাৰণে ৰাতিপুৱাতে ধুই এনেকৈ টুকি থৈ দিছোঁ পিছত ৰ'দ ওলালে ৰ'দত দি দিম এতিয়া এনেকৈ ৰাখি থৈ দিছোঁ অলপ সময় ইফালে জলফাইখিনি বইল হৈ গ'ল এইখিনিও ৰ'দত দিব লাগিব অলপ সময় ৰাতিপুৱা সাজৰ কাৰণে দাইলটো বইল দি লওঁ নিৰামিষ ভাতৰ থালি এয়া আছে মচুৰ দাইল ধনিয়া দিয়া এয়া বেঙেনা ভাজি এয়া মূলা আৰু আলু ভাজি এয়া জলফাই কেঁচা জলকীয়া আৰু ধনিয়া দি চাটনি এয়া আছে ৰাতিৰ বেঙেনা আৰু আলুৰ চব্জি আৰু বইল কণী আজি থালিখন ইমানেই চাউলখিনি ৰ'দত দিয়া বহুত সময় হৈ গ'ল এতিয়া এইখিনি লৈ যাওঁ খুন্দি ল'ম এয়া জলফাইখিনিও ৰ'দত দি দিছোঁ কৃষ্ণাংগীয়ে কি কৰিলে দেখিছেনে তাইৰ কাজলডাল উলিয়াই হাতত ঘঁহি লৈছে মই তাইক খেলিবলৈ কিবা কিবি দি দিলোঁ তাত যে কাজলডাল আছিল ময়ো দেখা নাপালোঁ এয়া অৱস্থা এতিয়া ধুৱাই লওঁ চাউলখিনি দি ল'লোঁ এতিয়া এইখিনি পিচিম পিচি ইয়াতে চালি থৈ দিম চাউলখিনি পিচিম বুলি ভাবোঁতে কাৰেণ্টটোৱে গুচি গ'ল এতিয়া কাৰেণ্ট আহিলে পিচিব লাগিব এতিয়া ৰৈ থাকিব লাগিব কাৰেণ্ট অহালৈ তো পিছত লগ পাই আছোঁ কৃষ্ণাংক দেখিছেনে বহা জেগা পোৱাই নাই পাতি পাৰি দিয়াৰ পিছতো গৈ এই পকাতে বহি থাকে কাৰেণ্ট নোহোৱাৰ লগে লগে পিঠাগুড়িখিনি খুন্দিব লৈছোঁ চাউলখিনি সেমেকি গ'লে খুন্দা নাযায় সেইকাৰণে ভাবিছোঁ আকৌ যদি কাৰেণ্ট গুচি যায় মই আকৌ ৰ'দত দিব লাগিব সেইকাৰণে লৰালৰিকৈ খুন্দিব লৈছোঁ এতিয়া কৃষ্ণাংক বিচনাত থৈ দিছোঁ তেওঁ কান্দিব ধৰিছে চালি হোৱাৰ পিছত বৈয়ামত ভৰাই থৈ দিম তাই যিহেতু ভাত নাখায় সেইকাৰণে তাইকে পিঠাগুড়িয়ে খুৱাওঁ তাই কিয় বা বুজি নাপাওঁ ভাত খাবলৈ নিবিচাৰে ছোৱালীজনীয়ে একদম নিবিচাৰে মানে গিলিবই নোৱাৰে খিচাৰি বনাই দিলেও সেই অলপমানে খায় বেছি নাখায় সেইকাৰণে ভাবিছোঁ উখোৱা চাউলৰ গুড়াই খোৱা কৰোঁ আৰু এবছৰ হৈ গ'লেওতো উপায় নাই যিহেতু তাই ভাত নাখায় তো মই এইখিনি কৰি লওঁ পিছত লগ পাই আছোঁ ধনিয়াখিনিও বাছি ল'লোঁ এইখিনি ৰাতিলৈ মচুৰ দাইলৰ লগত চাটনি বনাম যিহেতু টোপনি গৈ আছে সেইকাৰণে ইফালে বনাই আছোঁ কিছুমানৰ কাৰণে চাউলৰ গুড়ি উখোৱা চাউলৰ গুড়ি যে খুন্দিছিলোঁ তাৰে 3 চামুচমান দি এইখিনি বনাই লৈছোঁ আৰু এইফালে বনাওঁ আচাৰখিনি জলফাইখিনি সৰু সৰুকৈ কাটি ল'লোঁ গৰমত ইয়াতে মিঠাতেল দি লৈছোঁ নিমখ হালধি পাঁচফোৰণ তাৰপিছত জিৰা গুড়ি ধনিয়া গুড়ি এইখিনি দি ইয়াতে জলফাইখিনি দি দিছোঁ এতিয়া এইখিনি অলপ সময় ভাজি ল'ম আচাৰখিনি তেলৰ লগত একেলগে ভাজি থৈ দিলে বেয়া নহয় মই আমাৰ ওচৰো এনেকৈ বনাইছিলোঁ এতিয়াও আছে ভালে বেয়া হোৱা নাই এইখিনি অলপ ভাজ খাবলৈ দিম এতিয়া এইখিনি অলপ ভাজ খাবলৈ দিম আজি মোৰ ওচৰত সৰিয়হ নাই সৰিয়হ থাকিলে অলপ দি দিলোঁ হয় গুড়া কৰি এইখিনি হৈ গ'ল জুইটো বন্ধ কৰি দিলোঁ ওপৰত ধুনীয়া এটা গোল্ডেন ব্ৰাউন কালাৰো আহি গৈছে এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম ঠাণ্ডা হ'লে বৈয়ামত ভৰাই মাজে মাজে ৰ'দত দি থাকিব লাগিব সেইফালে কৃষ্ণাংগীৰ কাৰণে যে চাউলৰ গুড়ি বনাইছিলোঁ সেইখিনিও হ'লে ঠাণ্ডা হোৱাৰ পিছত ইয়াতে এচামুচ গাখীৰ মিহলি কৰি কৃষ্ণাংগীক খুৱাই দিম মই তাইক চেনি নিমখ এতিয়ালৈ তেনেকৈ দিয়া নাই খিচাৰি বনালে আজিকালি অকণমান নিমখ দি দিওঁ তাই খাবলৈ ইচ্ছা নকৰে যে কিন্তু চুজি চাকু ওটছ এই চাউলৰ গুড়ি এইবিলাকত কিন্তু মই চেনি দিয়া নাই অকল গাখীৰ অলপ বেছিকৈ মিক্স কৰি দিওঁ এটা মিঠা মিঠা টেষ্ট এটা আহে যে গাখীৰ অলপ বেছিকৈ দিলে তেনেকৈ খুৱাই আছোঁ তাইক ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণাংগী টোপনি গ'ল তো আজিলৈ ইমানেই ভিডিঅ'টো